টেট LP আৰু UPৰ কাৰণে টেট বাধ্যতামূলক, টেট লাগিবই। কিন্তু আমাৰ ইয়াতে টেট হয়, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাতে, প্ৰতি বছৰত দুবাৰকৈ টেট পাতে। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে টেট বছৰত দুবাৰকৈ পতাৰ পাছত আকৌ পৃথকে আমি আছাম টেট পাতিলে ছাত্ৰ ছাত্ৰীসকল বা প্ৰাৰ্থীসকলৰ কাৰণে এটা বোজা হয়, তেওঁলোকৰ খৰচ বাঢ়ি যায়, দুটা পৰীক্ষা দিব লাগে। গতিকে আমি ৰাজ্য চৰকাৰৰ নিয়োগ প্ৰক্ৰিয়াত আমাৰ আছাম টেটখিনিক আমি ল'মেই। আমি টেটৰ পৰা প্ৰাৰ্থী বৰ্তমান ল'ম আৰু তুমি 2 বছৰৰ কাৰণে আছাম টেটটো আমি স্থগিত ৰখাৰ ব্যৱস্থা কৰিছোঁ। BTC প্ৰশাসনে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ তাত বিশেষ এটা টেট, কাৰণ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো বেলেগ, সেই বিশেষ টেট অনুষ্ঠিত অলৰেডি কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ যিটো 6 শিডিউল এৰিয়াৰ বাহিৰত টেটত 2টা ভাষাৰ কাৰণে ভাষাত টেট নহয়। এটা হ'ল বড়ো ভাষা, আনটো হ'ল মাৰ ভাষা। গতিকে আমি 6 শিডিউল এৰিয়া বা BTCৰ বাহিৰত বড়ো মিডিয়াম আৰু মাৰ মিডিয়ামৰ কাৰণে খুব সোনকালে আমি টেট অনুষ্ঠিত